हेलो एवरीवन নতুন বছৰৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আশা কৰিছো সকলো ভালে আছে নতুন বছৰটি যেন সকলোৰে ভালে ভালে যাওক তাকে কামনা কৰিছো এতিয়া মই কাপা ধুই আহিলো কাপা ধুই চাকি বন্তি জ্বলাই এতিয়া যাম পাকঘৰত পিঠা বনাম আজি ভাত নাখাও ৰাতিপুৱা পিঠা বনাই মই অলপমান চুলিকেডাল যত্ন লম বুলি ভাবিছো চুলিকেডালৰ দেখাম আপোনালোকক কি যত্ন ল বহুত ড্ৰাই সদায় অহা যোৱা কৰোতে ধুলি বালি সেই কাৰণে বহুত ড্ৰাই হৈ গৈছে মই ভাবিছো অলপমান কেয়াৰ কৰো দেখাম আপোনালোকক আৰু মই এইফালে আহি গলো পাকঘৰত পিঠা বনাব পিঠাটো বনাই ল আজি ঢেৰ কাম আছে সেই কাৰণে মানে সোনকালে আহিছো আৰু এফালে মই এক গুড় অকনমান গলাই লৈছো পিঠাত দিবৰ কাৰণে পিঠাত মানে হেতু ভিজাই দিম আৰু মানে গুড়ত পিঠাটো ভিজাই দিম তেনেকৈ খাই ভাল লাগে আৰু এইফালে মোৰ পিঠা হৈ গল বনোৱা এতিয়া খাই লও আৰু একাপ ৰঙা চাহ লগত লৈ লৈছো খাই লও পিঠাখিনি দেই মই আপোনালোকক এটা বস্তু দেখাম ৰব আৰু বস্তুটো হৈছে এইটো এই ফুলডাল ফুলিব ধৰিছে এতিয়া বহুত দিন এইটো মানে সিজনেল ফুল হয় ডিসেম্বৰ মাহতে ফুলে সেইকাৰণে বহুত দিন হ'ল এনেকৈ আছিলে ভালকৈ আকৌ ইয়াক ৰুব লাগিব বেলেগকৈ এতিয়া ইয়া এনেকৈ বাহিৰতে বেয়া হৈ আছে মানে ফুলটো নালাগিলে মানে বেছি পাত্তা দিয়া নহয় ন এতিয়া ফুলটো ফুলিব ধৰিছে কাৰণে এতিয়া গুৰুত্বটো বেছিকৈ দিয়া যাব এনেকৈ পৰি আছিলে এতিয়া ভাবিছো অকনমান ভালকৈ বেলেগ এটা টাবত লগাই দিম বুলি চাও ফুলিছে এইবিলাক ইয়া এইফালে গোটেই বেয়া হৈ গৈছে কালিৰ পৰা চাই আছো কালি মানে এনেকুৱা হৈ আছিল কালি এইটো নিচিনা হৈছিল এইটো ফুল এইটো নিচিনা হৈছিল মই চাই আছো কেতিয়া ডাঙৰ হ'ব কেতিয়া ফুলিব আজি অকনমান ডাঙৰ হৈছে কালিলৈকে চাগে ডাঙৰ হ'ব কিন্তু মই নাথাকিমে আৰু যেহেতু চুলি যত্ন লম বুলি কৈছিলো মই ভাবিছো অকনমান চুলিখিনিও কাটি লও মানে আগটো কাটিব লগা হৈছে বহুত দিন কাটা নাই কেতিয়া বিয়াৰ আগতেই কাটা মই বিয়াৰ আগতে অকনমান কাটিছিলো তেতিয়াৰ পৰা কাটাই নাই এতিয়া এবছৰে হ'ব সেইকাৰণে আগটো কাটি ললো বহুত পাতল চুলি মোৰ সেইকাৰণে মানে দুদিনৰ পিছে আগ কাটি থাকিব লাগে নাকাটিলে আৰু বহুত বেয়া দেখি সেইকাৰণে ভাবিছো অকনমান কাটিয়ে লও আৰু বাকি চাই থাকিব কেনেকৈ কাটো
এতিয়া মোৰ চুলি কাটি হৈ গ'ল। এইফালে মই এটা বাটিত লৈ লৈছোঁ দৈ, নৰ্মেল দৈটো যিটো পায় সেইটো নৰ্মেল দৈটো লৈ লৈছোঁ। অকণমানেই লৈছোঁ দৈ, মোক ইমান নালাগে, মোৰ যিহেতু চুলি বহুত পাতল সেইকাৰণে অকণমান দৈ ল'লোঁ। তাৰপিছত কফি ল'ব আপোনালোকে। কফি মই 10 টকীয়া 1 পেকেটে লৈছোঁ। আপোনালোকে যদি বেছি দিব বিচাৰে দিব পাৰে, 1-2 পেকেট দিব পাৰে আৰু দিলে মানে কালাৰটোৰ কাৰণে অলপ ৰ'দত ওলালে মানে অলপ ভাল কালাৰ এটা দিয়ে আৰু সেইকাৰণে মই এইটো দেখাই দিছোঁ কি কফি লৈছোঁ। 10 টকাৰ 1 পেকেটে লৈছোঁ আৰু ধুনীয়াকৈ এইখিনি মিক্স কৰি দিছোঁ। মই যিহেতু নিজেই ভিডিঅ'টো কৰিছোঁ, মানে কেমেৰাটো মই নিজেই লৈছোঁ, সেইকাৰণে অলপ মানে লৰচৰ হ'ব পাৰে, সেইখিনি এডজাষ্ট কৰি ল'ব আৰু আপোনালোকে। এতিয়া মই ধুনীয়াকৈ লগাই ল'ম। আৰু মই এইফালে ৰ'দত ধুনীয়াকৈ কমলা ওলাই লৈছোঁ, কমলা কুটি খাওঁ বোলো, ৰ'দত ভাল লাগিব। যিহেতু মূৰত সেইসোপা ঠাণ্ডা লৈ লৈছোঁ আৰু ৰ'দত নবহিলেতো উপায় নাই, সেইকাৰণে কমলা ওলাই কুটি খাওঁ বুলি ভাবিছোঁ। আজি আকৌ ভাত ৰন্ধাৰ হেৰিটো নাই, মানে ভাত ৰান্ধিব লগা নাই। এখন বিয়া আছে, দেউতা তাতে যাব। আমি মা আৰু মোক এঘৰ তাত মানে খোৱাৰ কথা কৈছে, ভাত খোৱা নিমন্ত্ৰণ দিছে, সেইকাৰণে ভাতৰ লেঠাটো নাই মানে আজি দুপৰীয়াৰ সাজ। এইফালে এতিয়া কমলা খোৱাহে কথা, আৰু ৰ'দত বহি বহি কমলা খোৱাৰ মজাই বেলেগ। আৰু এইফালে মই গাটো ধুলোঁ, গা ধুই গা মূৰ ধুই এয়া ডাইৰেক্ট পিন্ধি লৈছোঁ কাপোৰযোৰ। ভাত খাব মাতিছে কাষৰে এঘৰ তাত, তাকে যাম, সেইকাৰণে দেৰি হৈছে, সেয়ে সোনকালে ওলাই লৈছোঁ। বাকী আপোনালোকক পিছত লগ পাই আছোঁ। আৰু এইফালে মই ৰেডি হৈ গ'লোঁ, এতিয়া যাওঁ, সোনকালে গৈ আহোঁ তাৰ পৰা, ভাতটো খাই আহি আপোনালোকৰ লগত কথা পাতি আছোঁ। হেল্ল', সেয়া খাই লৈ আহিছোঁ, কেতিয়াবা আহিলোঁ, আহি দুটামান ৰিলছ বনালোঁ, একেবাৰে মানে কাপোৰযোৰ পিন্ধোতে আৰু দুটামান মানে এটাই বনাইছোঁ, সেইটো আপলোড দিম। এতিয়া চুলিটো দেখালোঁ আপোনালোকক, ধুনীয়া গোন্ধ ওলাই আছে কফিৰ।
নতুনকৈ কাটিছোঁ যে মানে এতিয়া আৰু মোৰ দুদিনমানলৈ কি হ'ব চুলিকেইডালেই চাই থাকিম আৰু চুলিয়ে মানে এইফালে আহিও চুলি চাম সেইফালেদি আহিও চুলি চাম মেলি দেখাইছোঁ ৰ'ব ধৰিব পাৰিছে নে নাই বা আপোনালোকে মোৰ তাত এনেও ভালকৈ বেছি হেৰি নহয় পাতল চুলি যে বহুত আৰু এতিয়া যাই মানে আৰু পাতল হৈ গৈছে নাই দেখিছে নাই এয়া নাই তথাপি মানে অলপ কিবা যদি কৰোঁ আৰু মানে অলপ যদি কিবা লগাওঁ তেতিয়া মানে অলপ চাব পৰা হয় আৰু মানে অলপ ভাল হোৱা যেন লাগে আৰু ভাল নহ'লেও মানে মোৰ মনৰ ভাৱ ভাল হৈছে যেন লাগে আৰু যিয়ে নলওঁ মুখত কিবা লগালে ভালেই হৈ গ'ল মানে এদিনতে ভাল হৈ যায় মোৰ তাৰপিছত নেক্সট দিনাৰ পৰা আৰু এইফালে মহাশয়ে পিকনিকত গৈছিল পিকনিকৰ পৰা আহি অকণমান নাটক কৰি দেখাই আছে আৰু আমাক আমি কি কওঁ চাইছে আৰু এনেকৈ আজিৰ ভিডিঅ'টো শেষ কৰিছোঁ ইয়াতে যদি ভাল লাগিলে প্লিজ লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব লগ পাই আছোঁ নেক্সট ভিডিঅ'ত বাই